আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইটো হ'ল অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। চাওক, আমি সম্পূৰ্ণভাৱে একযোৰাকৈ লোকেল কুকুৰাৰ পোৱালি গুণি আছোঁ আৰু আমাৰ এক দাদাই অৰ্ডাৰ কৰিছে 400 পিচ লোকেল কুকুৰাৰ পোৱালি। আমি সেই হিচাপত এটা ক্ৰেটত 100 পিচকৈ ভৰাই আছোঁ। চাওক, যদি আপোনালোকৰ লোকেল কুকুৰা লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰী এৰিয়াত আছে। আমি লোকেল পাতিহাঁহ পোৱালি, লোকেল কুকুৰাৰ পোৱালি, তাৰপিছত আপোনাৰ ৱেষ্ট বেংগলৰ পৰা আপোনাৰ সোণালী কুকুৰা আহে মোৰ সপ্তাহত 2 দিন। যদি আপোনালোকৰ সোণালী কুকুৰা লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। চাওক, সোণালী কুকুৰা এনেকৈ আহে বেংগলৰ পৰা, ৱেষ্ট বেংগলৰ পৰা আহে। একদম এ গ্ৰেডৰ মাল, কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে যদি পুহিবলৈ বিচাৰিছে তেনেহ'লে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে। চাওক, আমি মাল অহাৰ পিছত মাল ভালকৈ চাই লওঁ আৰু গুণি মালখিনি আমি পেকেটত ভৰাই দিওঁ, যাতে কোনো ধৰণৰ কাষ্টমাৰৰ এটা বা দুটা মাল কম নাযায়। আমি সেই হিচাপে ভালকৈ গুণতি কৰি পেলাই কাষ্টমাৰক মালখিনি বুজাই দিওঁ। চাওক, মই এতিয়া আছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰী এৰিয়াত, টুলুঙীয়া অভাৰ ব্ৰিজৰ তলত। আমাৰ এক দাদাই সোণালী কুকুৰা অৰ্ডাৰ দিছে। এই টুলুঙীয়া অভাৰ ব্ৰিজৰ তলৰ পৰা ৰিচিভ কৰিব। মই ইয়াতে ৰখি আছোঁ আৰু মালখিনি ভালকৈ গুণি আছোঁ। ইয়াৰে পৰা মালখিনি দাদাই পিলপিলি দি লৈ যাব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ফাৰ্ম কৰিম বুলি ভাবি আছে তেনেহ'লে সোনকালে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদি কোনোবাৰ হাঁহৰ পোৱালি লাগে তেনেহ'লে মোৰ ইয়াত এভেইলেবল হাঁহৰ পোৱালি আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত। চাওক, বেংগলৰ মালখিনি বহুত কোৱালিটি ভাল। আপোনালোকৰ 2-3টা ধৰণৰ মাল আহে, একদম খুব ধুনীয়া মাল। আপোনালোকে কোনো টেনশ্যন কৰিব লগা নাই। আপোনালোকে মাল লৈ ব্ৰডিঙত নমাই দি প্ৰথমে ORS দিব, তাৰপিছত 1 ঘণ্টা 1.5 ঘণ্টা পিছত আপোনালোকে দানাখন অলপমান দিব। তাৰপিছতে আপুনি লাহে লাহে হেৰি কৰিব, ব্ৰডিংটো চলাই যাব। চাওক, মোৰ ঘৰতে মই উৎপাদন কৰি আছোঁ লোকেল কুকুৰাৰ পোৱালি আৰু সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি। যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। চাওক বন্ধু বান্ধৱীসকল, নমস্কাৰ।